ছাত্ৰ-ছাত্ৰীসকল, আহোমৰ ৰাজত্বকালত মুছলমানৰ প্ৰথম আক্ৰমণ, পাঠটোৰীয়া দ্বিতীয় খণ্ড। তুৰ্বকৰ অসম আক্ৰমণৰ ফলাফল কেইবাটাও দিশৰ পৰা খুব গুৰুত্বপূৰ্ণ আছিল। আহোমৰ এজন সেনাপতি ফ্ৰাচেনমুং বৰগোহাঁইৰ তুৰ্বকৰ হাতত মৃত্যু হোৱা বুলি ইতিমধ্যে তোমালোকে জানিব পাৰিছা। আহোমসকলে যুদ্ধলৈ যোৱাৰ আগে আগে এখন মন্ত্ৰপুত কাপোৰ পিন্ধি লোৱাৰ এটা পৰম্পৰা আছিল। এই কাপোৰখনক কবচ কাপোৰ বোলা হৈছিল। এইখন কাপোৰৰ এটা বিশেষ গুৰুত্ব এই যে আহোম সৈন্যৰ পত্নীসকলে একে ৰাতিতে কপাহ নেউঠি, সূতা কাটি, পাজি বাতি কাঢ়ি এই কাপোৰ বৈ উলিয়ায় আৰু মন্ত্ৰপুত কৰি স্বামীক পিন্ধাইহে ৰণলৈ পঠিয়ায়। এই কাপোৰ পিন্ধি গ'লে যুদ্ধত কেতিয়াও নাহাৰে বুলি এটা জনবিশ্বাস আছিল। ফ্ৰাচেনমুং ৰণলৈ যাওঁতে মূলা গাভৰু শাৰীৰিকভাৱে অসুস্থ থকা বাবে এই কাপোৰ বৈ পিন্ধাই পঠিয়াব নোৱাৰিলে। সেয়ে স্বামীৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰি মূলা গাভৰুৱে তুৰ্বকৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবিলে। এটি নাৰী বাহিনী গঠন কৰি মূলা গাভৰুৱে যুদ্ধৰ কোনো প্ৰশিক্ষণ নথকা স্বত্বেও ঘোঁৰাত উঠি ৰণক্ষেত্ৰত জঁপিয়াই পৰিলে। বহু সময় যুঁজাৰ পিছত অৱশেষত মূলা গাভৰুৰ মৃত্যু হ'ল যদিও নিজৰ কামৰ মাজেৰে তেওঁ অসমীয়া নাৰীৰ সাহস, স্বামী ভক্তি আৰু দেশপ্ৰেমৰ চানেকি দেখুৱাই যায়। সেই তুৰ্বকৰো অৱশেষত যুদ্ধক্ষেত্ৰতে মৃত্যু হৈছিল। আহোম সেনাৰ জাঠিৰ খোজ খাই তুৰ্বক মাটিত বাগৰি পৰোঁতে সেনাপতি কনচেং বৰপাত্ৰগোহাঁয়ে তুৰ্বকৰ মূৰটো কাটি পেলায়। পিছত চৰাইদেউ পাহাৰত মূৰটো পুতি পেলায় বুলি জনা যায়। আহোম সেনাই মুছলমান সেনাক খেদি নি কৰতোৱা নৈ পাৰ কৰি অসমৰ পশ্চিম সীমা বুলি সেই ঠাইখিনি সাব্যস্ত কৰি আহিল। এই যুদ্ধৰ ফলত বহুতো হাতী, ঘোঁৰা, বন্দুক আৰু যুদ্ধৰ আন আন আহিলা পাতি লাভ কৰিলে। আহোমে এই যুদ্ধৰ পাছৰ পৰাহে বন্দুক ব্যৱহাৰ আৰম্ভ কৰিছিল। তুৰ্বকৰ লগত অহা মুছলমান সেনাসকলক যুদ্ধবন্দী হিচাপে ৰাখি থৈছিল। স্বৰ্গদেউ চুহুংমুঙে সেই সেনাসকলক অসমত সংস্থাপন দিবলৈ চিন্তা কৰি হাতীৰ ঘাঁহ যোগান ধৰা কামত নিয়োজিত কৰিলে। কিন্তু এই কাম ভালকৈ কৰিব নোৱাৰাত খেতি-বাতি কৰিবলৈ দিয়া হয়। পিছলৈ এওঁলোকে পিতলৰ লোটা, চৰিয়া আদি গঢ়ি পেট প্ৰৱৰ্তাবলৈ ধৰিলে। বৰ্তমান অসমত থকা গৰীয়া মৰীয়া জাতিটো এওঁলোকৰে সতি সন্ততি, অসমীয়া জাতিৰ এটা অংগ। এইবোৰ দিশৰ পৰাই তুৰ্বকৰ অসম আক্ৰমণ এটা উল্লেখযোগ্য অধ্যায়।